Hey guys, welcome back to my channel. So অসমৰ যে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে তাৰ এক অতি গুৰুত্বপূৰ্ণ খবৰ আহিল। So সঁচাকৈ এটা ভাল খবৰ আহিছে। বহুত অসম টেট সন্থাৰ যি প্ৰাৰ্থীসকল আছিলে সিহঁতে বহুত কষ্ট কৰি এখিনি ডিএসিত গৈ ৰিকুৱেষ্ট কৰি পেলাই এইটো ফাইনালি লিংক দিলে। সো হেতু চাবৰ কাৰণে আপোনালোকে madhyamik.assam.gov.in ৱেবসাইটত গৈ পেলাই আপোনালোকে চেক কৰিলে গম পাব যে ইয়াত কি দিছে আজি। So finally আজি withdraw option দিছে যে select only one post among GT or PGT of government or provincialized schools and withdraw from the rest within 48 hours. So 48 hours or ভিতৰত আপোনালোকক withdraw কৰিব লাগিব যিকোনো এটা পোষ্ট ৰাখি আপোনালোকক বাকিখিনি withdraw কৰিব লাগিব। So withdraw নকৰিলে কিন্তু আপোনালোকৰ randomly software দি দিব। So অতি সোনকালে আপোনালোকে এটো withdraw কৰি লওক। So ঠিক আছে আৰু লগতে দিছে 6 provisional merit list of GT of government school of Assam ঠিক আছে। So আপোনালোকে অতি সোনকালে যাৰ নাম বহুবাৰ আহিছে GT বা PGT তে ইহঁতে withdraw কৰি লওক। So ভিডিওটো বেছি শেয়াৰ কৰক যাতে সকলোৱে গম পায় কথাটো। So ভাল লাগিলে শেয়াৰ কৰিব আৰু লাইক কৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন সাবস্ক্ৰাইব কৰি দিব।